জয় হনুমান চালিচা। অসমীয়া অনুবাদ হনুমান চালিচা অসমীয়াত পাঠ কৰা হ'ব। ওম জয় হনুমান চালিচা। শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে কোটিবাৰ প্ৰণাম গুৰুৰ চৰণে। শ্ৰীৰামৰ চৰণ পদ্ম কৰিয়া স্মৰণ চতুৰ্বৰ্গ ফলজন লভ অনুক্ষণ। বুদ্ধিহীন মই অতি পৱন কুমাৰ গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ। জয় জয় হনুমান গুণৰ সাগৰ জয় হ কপিহ প্ৰভু দয়াৰ আধাৰ। শ্ৰীৰামৰ দূত তুমি অতি বলৱান অঞ্জনৰ পুত্ৰ তুমি পৱনসুত নাম। মহাবীৰ ব্ৰজৰংগী তুমি হনুমান কুমতে নাহিয়া কৰা সুমতি প্ৰদান। কাঞ্চন বৰণ তজু তুমিহে শুভেশ কৰ্ণত কুণ্ডল শুভে কুশি কুশি কেশ। ধ্বজাব্ৰজ শোভা কৰে হস্তত তোমাৰ কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ। অপৰূপ বাহুতৱ পৱন নন্দন মহাতেজ জ্যোতিৰূপ জগত বন্দন। বিদ্যাবান গুণবান তুমিহে চতুৰ শ্ৰীৰামৰ চৰণ কাৰ্য তুমিহে আতুৰ। সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ। সূক্ষ্মৰূপ ধৰি তুমি লংকা প্ৰৱেশিলা বিকট ৰূপেৰে লংকা ধ্বংস কৰিলা। ভীমৰূপে কৰা তুমি অসুৰ সংহাৰ সৰ্বকাৰ্য সিদ্ধিদাতা শ্ৰীৰামচন্দ্ৰৰ। সঞ্জীৱন আনি তুমি জীয়ালা লক্ষ্মণ ৰঘুবীৰ তাৰ বাবে আনন্দিত মন। ৰঘুনাথে দিলে তোমাৰো আলিংগন দান কৰে ভাতৃস্থান ভৰত সমান। ত্ৰিভুৱনে বিয়পিয় তজু যশ খ্যাতি এই বুলি আলিংগন কৰে ৰঘুপতি। সনক ব্ৰহ্মাদি যত দেৱমুনিগণ নাৰদ শাৰদ আদি দেৱ ঋষিগণ। ৰাম যমৰাজ কুবেৰ আৰু দিকপালগণ কবিদ কবিৰাজ যত ভৰা ত্ৰিভুৱন। সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা ৰামৰ লগত মিলাই ৰাজপদ দিলা। তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ হৈছিল ৰাৱণৰ ভয়ে কম্পমান। সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্যদেৱে দেখে সুমধুৰ ফল বুলি ভাবে কেগ্ৰাসে। জয় ৰাম বুলি তুমি অসীম সাগৰ পাৰ হৈ প্ৰৱেশিলা লংকাৰ ভিতৰ। দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুৱনে সুগম কৰিলা তুমি ৰাম ৰাম গানে। শ্ৰীৰামৰ দ্বাৰৰক্ষী ৰামচন্দ্ৰ দুৱাৰে তজু অনুমতি বিনা সোমাব নোৱাৰে। শৰণ লয়নো প্ৰভু আজি যে তোমাৰ ভৱভয়ে ৰক্ষা কৰা বিপদে আমাৰ। নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ তোমাৰ হুংকাৰতে কম্পে ত্ৰিভুৱন। ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে মহাবীৰ তজু নাম সেই সদা স্মৰে। ৰোগনাশ কৰা তুমি সৰ্বপীড়া হৰা মহাবীৰ তজু নাম স্মৰণ নিৰন্তৰ। সংকটতো হনুমানে ৰক্ষা কৰি যায় হনুৰ চৰণে ভক্তি ৰাখিব সদায়। সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ৰজা শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা। তোমাৰ চৰণে যে মন প্ৰাণ দিব জীৱনতো সেইজনে সদা সুখ পাব। প্ৰবল প্ৰতাপ তজু হে বায়ুনন্দন তজু নামে উজ্জ্বলিব এই ত্ৰিভুৱন। সাধু সন্ন্যাসীকো ৰক্ষা কৰা মতিমান শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণৱান। অষ্টসিদ্ধি নৱসিদ্ধি কিবা যদি আছে সকলো সিদ্ধি হয় তোমাৰ কৃপাতে। তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ ৰামৰ তুমিয়ে দাস জানে সৰ্বজন। তোমাৰ ভজন কৰি লভিব ৰামক জনমে জনমে সেয়ে দুখ বিমোচক। অন্তকালে পাব তেওঁ ৰামৰ চৰণ সেইষাৰ কথা শুনা সব ভক্তগণ। সকলো বিষয়ত ত্যাগী বোলা হনুমান হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান। সৰ্বদুখ আঁতৰিব সংকটো কাটিব সেইজনে হনুমন্তক স্মৰণ কৰিব। জয় 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 প্ৰভু জয় হনুমান তজু কৃপা বিনে মোৰ গতি নাই আন। সেইজনে শতবাৰ এই পাঠ কৰে সকলো অশান্তি তাৰ নাশ হৈ পৰে। হনুমান চালিচা যে সদা পাঠ কৰে সিদ্ধি লাভ কৰে আৰু বিপদত তৰে। তুলসীদাস সৰ্বদাই শ্ৰীহৰিৰ দাস মনৰ মন্দিৰত প্ৰভু সদা কৰা বাস। মনৰ মন্দিৰত প্ৰভু সদা কৰা বাস। ওম জয় হনুমান চালিচা। ওম জয়।